নমস্কাৰ, স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছাৰে আহক আজি আপোনালোক সকলোকে লৈ যাম বোকাখাটত হৈ থকা স্বাধীনতা দিৱসৰ উদযাপনৰ স্থলীলৈ। এইফালে চাই দিয়ক, এইগৰাকী হৈছে আমাৰ বোকাখাটৰ আইতাই নিজৰ 70 লাখ টকাৰ মাটি বাৰী সম্পত্তি বৃদ্ধাশ্ৰমৰ কাৰণে দান কৰিছে। আৰু আজি আইতাক সম্বৰ্ধনাও জনালো। আইতা কেনেকুৱা লাগিলে? ভাল লাগিলে। আইতাৰ কোনো নাই, সেইটো কাৰণে গোটেই মাটি বাৰী গোটেই সম্পত্তিখিনি বৃদ্ধাশ্ৰম এখন খুলিবৰ কাৰণে দান দিছে। বোকাখাট জাতীয় বিদ্যালয়ৰ পাছতেই আজি কুচকাৱাজ পৰিৱেশনত অংশগ্ৰহণ কৰা প্ৰতিযোগী দল লুইট ইণ্টাৰনেশ্যনেল अफसोस नहीं जो तेरे लिए सदा मैं
खुदा चाहे जान मेरी ये रहे ना रहे मेरी ज़मीन महबूब मेरी मेरी नस नस में तेरा इश्क बहे फीका ना पड़े कभी रंग तेरा जिस्मों से निकल के खून बहे तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा इतनी सी है दिल की आरज़ू तेरी नदियों में बह जावा तेरे खेतों में लहरावा इतनी सी है दिल की आरज़ू कुछ करिए नस नस मेरी खोले कुछ करिए बस बस बड़ा बोले कुछ करिए बीती उमंगों में खेलों के मेलों में बरसाती रेलों में गन्नों के मीठे में खाते में छीले में ढूंढो तो मिल जाओगे आजा आजा जिंदगी আহক এতিয়া আপোনালোক সকলোকে লৈ যাম প্ৰদৰ্শনী স্থললৈ আৰু ইয়াত চাওক কাঠৰে কিমান ধুনীয়া ধুনীয়া বস্তু বনাই থৈছে জাতীয় পতাকা বনাই থৈছে আপোনাৰ এইফালে চাওক ঘোঁৰা চোৰা হাতী আকৌ আপুনি হেৰিও বনাইছে এই শংকৰদেৱকো বনাইছে দেখাই আছোঁ ৰ'ব ইয়াত চাওক কাৰেংঘৰ ৰংঘৰ চব বনাইছে মানে ইমান ধুনীয়াকৈ বনাইছে ঢোল জাপি সঁচাকৈ যাৰ হাতত এই কাঠৰ কাম বাঁহৰ কামে সৰু সৰু বস্তু বনায় মোৰ মতেতো তেওঁলোকৰ হাতত যাদু আছে আৰু এই আমাৰ শংকৰদেৱকো বনাইছে তাৰপাছত আকৌ আপোনালোকক দেখাম এয়া চাওক মানে কেনেকৈ গড় বনাইছে কাছ বনাইছে এই সকলোবোৰ স্থল ইয়াত লাগিছিলেহি মানে ইয়াত ধুনীয়াকৈ দেখাইছে আৰু প্ৰদৰ্শনী এটা আৰু ইয়াৰ পাছত আমাৰ ইয়াত দেখাই আছোঁ আপোনালোকক আৰু ইণ্টাৰেষ্টিং কথাটো কি আমাৰ বোকাখাটৰ যিগৰাকী মানে এতিয়া IAS অফিচাৰ তেখেত হৈছে চিমিকৰণ বাইদেউ হৈছে 22 বছৰ বয়সতে তেখেতে UPSC ক্লিয়াৰ কৰিছে তাকো 31 ৰেংক লৈ পেলাই তো আপোনালোকক বাইদেউকো দেখাম ইয়াত মানে একদম ঘৰৰ যিবোৰ বস্তু একদম মানে পিঠাগুড়ি সান্দহগুড়িৰ পৰা আদি কৰি সেইখিনি বস্তু ওলাইছিলে আকৌ বিভিন্ন ধৰণৰ মানে আপোনাৰ এগ্ৰিকালচাৰৰ ফালৰ পৰা কীটনাশক দ্ৰব্য কেনেকৈ কি দিয়ে কঠীয়া চঠীয়াৰ পৰা মানে প্ৰত্যেকটো বস্তু এনেকৈ মানে অলপ অলপ বস্তু ইয়াত প্ৰদৰ্শনী কৰা হৈছিলে আৰু ইয়াত আপোনালোকে সেয়া দেখাইছে কৃষকৰ কেনেকৈ কি বস্তু ওলাইছে আৰু আপোনালোকক তাৰপিছত মই বেলেগ বেলেগ বস্তুখিনি দেখাই আছোঁ ৰ'ব চাই থাকক তাৰপিছত ইয়াত এটা মানে আমাৰ যিটো ৱাটাৰ স্কিম মানে পানী যে দিয়ে জল জীৱন মিছনৰ সেই স্কিমটো বৰ ধুনীয়া এটা ডেমনষ্ট্ৰেশ্যন দিয়া হৈছে আৰু এটা কথা যে ইয়াত ডেমনষ্ট্ৰেশ্যনটোত মানে পানীটো টেপটো খোলাৰ লগে লগে পানীও ওলাইছে আপোনালোকক দেখাই আছোঁ এইটো গোটেইটো কেনেকৈ ডিপ টিউবৱেলৰ পৰা পানীখিনি ওপৰলৈ গৈ পেলাই গোটেই প্ৰচেছটো ইয়াত দেখুওৱা হৈছে এইটো জল জীৱন মিছন বোকাখাটৰ সংমণ্ডলৰ পৰা দেখাইছে আৰু এতিয়া আহক আপোনালোকক গোটেইটো দেখাম আৰু এটা কথা হৈছে যে এতিয়া আপোনালোকক দেখাম ইনস্পেকশ্যন বাইদেউ ইনস্পেকশ্যন হৈ আছিলে যেতিয়া ইয়াত কি কৈ আছে मैम ये तो स्टॉक এটা আমার সোলার দিয়া আছিল ডিপার্টমেন্টত তলত পার কুইন্টাল 3000 নমস্কার বাইদেউ কি বস্তু লগাইছে এইটো কি হয় সরস্বতী বনাইছে এইটো মির্চি হয় মির্চি আচ্ছা এইটো হাতৰ পৰা এইটো বেম্বো ট্ৰি এইটো বেম্বো
ধুনীয়া হৈছে এইবিলাকে হাতত আছামিজ ঠিক আছে নমস্কাৰ বাইদেউ কি বস্তু এইটো কি হয় ভাল হৈছে নমস্কাৰ বাইদেউ গোটৰ পৰা আহিছে নেকি কাঠৰ কাম কৰে কি কাম কৰে লেডিজ গুলা কি করে তো এই কাম ক'ত বিক্রি কৰি আছে আমি মেলা যাওঁ ইয়াতে আছে দোকান আছে কিমান মহিলা কিমান আছে মানে ৰাস্তা কিমান দোকান আমি মেলা পাইছোঁ যে আমাৰ এইটো আপুনি সৰস মেলা গৈছে না গুৱাহাটী হৈছিলে তেজপুৰত কি গৈছে নলবাৰীত গৈছে এতিয়া দিল্লী যাব লাগে ঠিক আছে हेलो नमस्कार पीएचई का क्या डेमोन्स्ट्रेशन दे रहे हो हमें भी समझाओ स्टार्टिंग से समझाओ मैम ये जल जीवन मिशन का जो हम लोग 55 এইটো আমাৰ যোনটো জল জীৱন মিছনৰ আমাৰ মডেল প্ৰটোটাইপটো হয় গোটেই চিষ্টেমটো আমি কেনেকৈ ধৰ যোনটো আমি 55 লিটাৰ পাৰ পাৰ্চন পাৰ ডে যোনটো আমি পানী দিওঁ এইটো গোটেই আমাৰ ডিপৱেল যোনটো চ'ৰ্চ হয় আমি এইটো ফিল্টাৰেশ্যন হয় চেল্ফ ফিল্টাৰ চিষ্টেম হয় আমি তাৰ ওপৰত পাৰ্পৰেটেড চিষ্টেমত ফিল্টাৰেশ্যন কৰিবৰ কাৰণে চেল্ফ ফিল্টাৰ তলত গৈ পিনে আমাৰ তাত ষ্ট'ৰ হৈ দিছে we have flooring to make this affect the whole thing. After that, there is a pump house over there. So we store the water for a panic to do. That's our international house. It needs more 70 and above. And if it is measured, 400 and above. আৰু আমাৰ ইয়াতে কিমানটা স্কিম আছে নিয়াৰ 400 স্কিম ট্যাপটো অন কৰিলে আহিব আৰু এইটো কিহৰ কাৰণে এইটো স্বচ্ছভাৰত মিছনৰ আমি যিটো মানে যিমান গাঁও পঞ্চায়ত আছে সেইখন ঘৰত আমি মানে হাউচ হোল্ডত ছেগ্ৰিগেশ্যন কৰিবৰ কাৰণে আমি এনেকুৱা ঠিক কৰিছোঁ পঞ্চায়ত লেভেলত আমাৰ ছেগ্ৰিগেশ্যন স্বচ্ছভাৰত মিছন ছেগ্ৰিগেশ্যন তাৰপিছত লৈ পঞ্চায়তৰ পৰা ব্লকত লৈ যায় লৈ যায় ধুনীয়া আছে আচ্ছা